সিঙ্গাপুৰ আৰক্ষী সিঙ্গাপুৰ প্ৰশাসন সিঙ্গাপুৰ চৰকাৰৰ ওপৰত মোৰ কিছু সন্দেহ আছে কাৰণ ডে 1 পৰা সিঙ্গাপুৰে বাৰম্বাৰ এইটো কথা ইন্টাৰনেশ্যনেল মিডিয়াত আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত আৰু তেওঁলোকৰ যি লোকেল সংবাদ মাধ্যম আছে সকলোতে সিঙ্গাপুৰে এটা কথা প্ৰমাণ কৰিবলৈ বিচাৰি আছে যে জুবিন গাৰ্গৰ মৃত্যুটো আসলতে পানীত ডুবি হৈছে তাত কোনো ধৰণৰ এক্সিডেন্ট হোৱা নাই আৰু মোৰ সন্দেহ এই কথাটো তেওঁলোকে বাৰম্বাৰ এই কাৰণে কৰিছে যাতে তেওঁলোকৰ টুৰিজমত কোনো প্ৰভাৱ নপৰে এতিয়া সেই সিঙ্গাপুৰে যেতিয়া প্ৰথমতে এখন পত্ৰ যেতিয়া দিছিলে তাতে তেওঁলোকে উল্লেখ কৰিছিল যে আমাৰ তদন্তত নো ফাউল প্লে অৰ্থাৎ কোনো ধৰণৰ বিসংগতি নাই বা কোনো ধৰণৰ সন্দেহ কৰিবলগীয়া ঘটনা নাই বুলি তেওঁলোকে নো ফাউল প্লে বুলি পত্ৰত উল্লেখ কৰিছিল সিদিনাখন ডাঙৰীয়াক হত্যা কৰা হ'ল সকলোৱে ভাবি আছিলে কিবা এটা আমি যোনটো অসমৰ ৰাইজে যোনটো ভাবি আছিলে আমিও ভাবিছিলে জুবিন দাক হত্যা কৰিলে হয় 100% হত্যা কৰিলে তাত একো দুৰ্ঘটনা হোৱা নাই কাৰণ জুবিন দা ইমান ধুনীয়াকৈ ছিংগাপুৰলৈ গৈছে ইমানেই ধুনীয়াকৈ ছিংগাপুৰলৈ গৈছে তেনেকুৱা এটা দুৰ্ঘটনা হ'ব বুলি কোনো ভবা নাছিলে আৰু তাত তেওঁলোকে প্লেনিং কৰি লৈ গৈছিল হত্যা কৰিবলৈ আৰু এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজ মুখেৰে স্বীকাৰ কৰিছে যে জুবিন গাৰ্গ ডাঙৰীয়াৰ হত্যা হৈছে দুৰ্ঘটনা নহয় হত্যা হৈছে দুৰ্ঘটনা নহয় সকলোৱে জানে এইটো যে হত্যা হৈছে দুৰ্ঘটনা নহয় বুলি সকলোৱে জানে তেওঁলোক গোটেইকেইজন সিদ্ধাৰ্থহঁতে শ্যামকণহঁতে তেওঁলোকে প্লেনিং কৰি লৈ গৈছে তাত মাৰিবলৈ লৈ গৈছে জুবিন দাক মাৰিবলৈ লৈ গৈছে এতিয়া যিহেতু এতিয়া মুখ খুলিছে হিমন্ত বিশ্ব শৰ্মাই আৰু দুলু আহমেদ ডাঙৰীয়া যিহেতু ছিংগাপুৰলৈ গৈছিল ষ্টেটমেণ্ট দিবলৈ আৰু তেওঁ কি প্ৰশ্ন কৰিলে আৰক্ষীয়ে আৰু তেওঁ কি তাত গৈ পালেগৈ কি তথ্য পালে তাত গৈ ছিংগাপুৰত জুবিনৰ বিষয় আৰু জুবিন দাৰ লগত যিমানখিনি ব্যক্তি জড়িত হৈ আছিলে তেওঁলোকক পালেনে সকলোখিনি জানিবৰ বাবে আপোনালোকে ভিডিঅ'টো কিন্তু শেষলৈকে চাব লাগিব শেষলৈকে অকণমানো কাটকুট নকৰাকৈ চাব লাগিব দুলু আহমেদ ডাঙৰীয়া যিহেতু ছিংগাপুৰলৈ গৈছিল সেই ঘটনাটো হৈছিল কি হৈছিল ইয়তখনত কি হৈছিল কোন আছিল সেই পানীখিনি কিমান দ আছিলে সেইখন আচলতে সেইখন সাগৰলৈ গৈছিল নে কোনখন সাগৰলৈ গৈছিলে সকলোখিনি তেওঁ কৈছে আপোনালোকে কিন্তু ভিডিঅ'টো শেষলৈকে চাব লাগিব আৰু দুলু আহমেদ ডাঙৰীয়া আগৰ পৰাই কৈ আছিলে যে এইটো এটা ৰহস্যজনক মৃত্যু ইয়াত কোনো দুৰ্ঘটনা নহয় ইয়াত হত্যাকাণ্ড হয় এইটো 100% সকলো জানে অসমৰ জনতা ইমান মূৰ্খ নহয় আৰু হিমন্ত বিশ্ব শৰ্মাই যিখিনি কথা কৈ থাকে মানুহৰ মূৰটো ব্ৰেইনটো গৰম কৰি দিয়ে যিখিনি কথা কৈ দিয়ে মানুহক ভাবিবলৈ একো শক্তি নিদিয়া নিচিনা কৰি দিয়ে এনেকুৱা কথা কিছুমান কৈ দিয়ে আপোনালোকে ভিডিঅ'টোৰ যোগেদি চাওকচোন বাৰু মানে কি হৈছিল সেইদিনাখন দুলু আহমেদ ডাঙৰীয়া এজন লোন ৱাৰিয়াৰ দুলু আহমেদ ডাঙৰীয়াই নিজৰ কষ্টত নিজাববীয়াকৈ জুবিনদাৰ বিৰুদ্ধে হোৱা এই ডাঙৰ কনস্পিৰেচিখনৰ এজন যোদ্ধা তেওঁ কাৰোলৈ অপেক্ষা কৰি থকা নাই তেওঁ দ্বিতীয়বাৰলৈ আজি ছিংগাপুৰলৈ গৈ আজি ঘূৰি আহিছে আৰু আমি সকলোৱে আপোনাক লাখ লাখ কোটি কোটি অসমীয়াই শুভেচ্ছা আৰু আশীৰ্বাদ দি পঠিয়াইছিলে দুলু আহমেদ ডাঙৰীয়া যে ছিংগাপুৰলৈ যাওক আৰু জুবিন গাৰ্গৰ মৃত্যুৰ যিবোৰ কথা পোহৰলৈ অহা নাই সেইখিনি আপুনি সংগ্ৰহ কৰি লৈ আহক আপোনাক বহুত বহুত স্বাগতম সকলো অসমবাসী আজি অপেক্ষাৰত আপোনাৰ বাবে আপুনি আহি পাইছে অলপ আগতে ছিংগাপুৰৰ পৰা কি খবৰ আনিছে দুলু আহমেদ ডাঙৰীয়া মানস প্ৰতীম ডাঙৰীয়া মই যোৱা আপোনালোকৰ 15 অক্টোবৰত আপোনালোকৰ 15 নে 16 তাৰিখে যিটো শ্ব' হৈছিলে আপোনালোকৰ ND24 তাত মই এটা খুব কথা গুৰুত্বপূৰ্ণ কথা কৈছিলোঁ যে ছিংগাপুৰ পুলিচে যিহেতু 3 মাহ সময় বিচাৰিছিলে আৰু এইটো মৃত্যু অস্বাভাৱিক নহয় বুলি কৈছিল স্বাভাৱিক মৃত্যু বুলি কৈছিলে গতিকে এটা অসমত যি সন্থাৰ দ্বাৰা আমাৰ ইনভেষ্টিগেশ্যন নকৰা কিয় CID হওক বা SIT হওক বা চৰকাৰে হওক বা CBI হওক যেতিয়ালৈ ছিংগাপুৰৰ ৰিপৰ্টটো আহি নপৰিব তেতিয়ালৈ আমাৰ অসমে কোনো ধৰণৰ জাজমেণ্ট দিব নোৱাৰে এইটো মই স্পষ্টকৈ আপোনালোকৰ শ্ব'ত যোৱা 15 নে 16 তাৰিখে কৈছিলোঁ আপোনালোকৰ তাত আছে চাই ল'ব এতিয়া আজি মই বাৰু ছিংগাপুৰৰ বিষয়টোলৈ মই আহিম আহাৰ আগে মই এটা কথা ক'ব বিচাৰিছোঁ আজি মই আহি থাকোঁতে হঠাৎ দেখিলোঁ মুখ্যমন্ত্ৰীৰ এটা ষ্টেটমেণ্ট যে জুবিন গাৰ্গক হত্যা কৰা হৈছিল আৰু যিখিনি কথা আপুনি অলপ আগে ক'লে যে মই আগতেও কৈছিলোঁ যে হত্যা আৰু আজিও কৈছোঁ হত্যা হৈছিল বুলি গতিকে আজি আৰু তেওঁ চাৰ্জশ্বিটখন দাখিল কৰাৰ কাৰণে 17 তাৰিখ নে 17 ডিচেম্বৰ নে 8 ডিচেম্বৰ কিবা এটা সময়সীমা ল'লে এতিয়া কথাটো হ'ল যে এই গোটেই যে খেলিমেলিবোৰ হৈ আছে ইয়াত কিন্তু আৰু খেলিমেলিবোৰ বাঢ়ি যোৱাৰ কাৰণটো একমাত্ৰ হৈ গ'ল মুখ্যমন্ত্ৰীৰ ভাষ্যবোৰ আপুনি চাব স্পষ্টকৈ যিদিনাৰ পৰা ঘটনাটো হৈছে এইবিলাক বিষয় আগে পিছে বহুতবাৰ পাতিছোঁ মই এদিন এটা মুখ্যমন্ত্ৰীৰ ভাষ্য চাইছিলোঁ
তেখেতে কৈছে যে জুবিন গাৰ্গৰ যিদিনা চাৰ্জশ্বিটখন ৰাজহুৱা হ'ব সেইদিনা অসমৰ ৰাইজে আচৰিত হ'ব সেইটো কি মিনিঙত কৈছিল কি মিনিঙত কোৱা নাছিল আমি সকলোৱে বুজি পাইছিলোঁ আপোনালোকে বুজি পাইছিলে অসমৰ ৰাইজেও বুজি পাইছিলে মানে কথাটো অলপ বেলেগ ধৰণৰ ইংগিত বহন কৰি কৈছিলে যে চাৰ্জশ্বিটখন ৰাজহুৱা হ'লে অসমৰ ৰাইজে আচৰিত হ'ব লাগিব অকণমান এইটো বেলেগ ধৰণৰ আছিল কথাটো কিন্তু তাৰপিছত আকৌ এদিন ক'লে যে হত্যাকাণ্ডৰ পিছত চলি থাকিল আজি আকৌ ক'লে যে মই নিশ্চিত এইটো দুৰ্ঘটনা নহয় এইটো হত্যাকাণ্ড এতিয়া মূল কথাত যে যদি হত্যাকাণ্ড হয় কোন হত্যাকাৰী নহয় সেইটো আদালতে ৰায় দিব হয়নে সেইটো মুখ্যমন্ত্ৰীৰ দায়িত্ব নহয় মুখ্যমন্ত্ৰী কথাবোৰ আগতীয়াকৈ যিহেতু কৈ আছে যাৰ কাৰণে খেলিমেলিবোৰ বাঢ়ি গৈছে এতিয়া মূল কথাটো হ'ল যদি মুখ্যমন্ত্ৰী নিশ্চিত হৈছে যে যোৱা পৰহিনে একদিন আগে ছিংগাপুৰৰ পৰা টক্সিকোলজি ৰিপৰ্টটো আহিল অহাৰ পাছত মুখ্যমন্ত্ৰীৰ ষ্টেটমেণ্ট আহিছে যে এইটো টক্সিকোলজি ৰিপৰ্টটো পালোঁ আৰু এইটোত হত্যাকাণ্ড বুলি মই নিশ্চিত হ'লোঁ এইটো মুখ্যমন্ত্ৰীৰ কথা মোৰ কথা নহয় দেই যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই গোটেই বিষয়টো সম্পূৰ্ণ নিৰীক্ষণ কৰি আছে তেনেহ'লে যিবোৰ তদন্তত আনিব লাগিছিল যিবোৰ তদন্তত আহিছে এই যিবিলাকক তদন্ত কৰি আছে ভাগকৈ গ্ৰেপ্তাৰ কৰিছে এইটো এটা খুব ডাঙৰ প্ৰশ্ন থাকি গ'ল ভাগকৈ কিয় গ্ৰেপ্তাৰ কৰিছে আচ্ছা জুবিন গাৰ্গৰ মই মুখ্যমন্ত্ৰীৰ ভাষাতে ক'লোঁ যে জুবিন গাৰ্গক হত্যা কৰা হৈছিল ক'ত কৰা হৈছিল হোটেলখনত কৰা হৈছিল নে ৰাস্তাত কৰা হৈছিল নে জাহাজখনত কৰা হৈছিলে ক'ত কৰা হৈছিল ইয়টখনত কৰা হৈছিলে যে ইয়টখনত যদি কৰা হৈছিলে ইয়টখনত কিমানগৰাকী আছিল 4 গৰাকী গ্ৰেপ্তাৰ হৈছে 11 গৰাকী ছিংগাপুৰত আছে তাৰে 10 গৰাকী আহিল ইটেললৈ 1 গৰাকী অহা নাই তে অহাৰ পিছত তেখেতসকল দোষী হয় নহয় মই সেই বিষয়টোলৈ নাযাওঁ তেখেতসকলক কিয় গ্ৰেপ্তাৰ নকৰিলে একেখন জাহাজত মই এই প্ৰশ্নটো আগতেও কৰিছোঁ আপোনাৰ ওচৰত অসমৰ ৰাইজৰ প্ৰশ্ন এইটো যে তাত কি স্বাৰ্থ আছে যে 4 গৰাকীক গ্ৰেপ্তাৰ কৰিছে আৰু বাকী 11 গৰাকীক গ্ৰেপ্তাৰ কৰা নাই সেইটো এটা সন্দেহ অসমৰ ৰাইজৰ মনত এই মুহূৰ্তলৈ থাকি গ'ল কিন্তু কি আছে ইয়াৰ আঁৰত কি আছে যে সেই 11 গৰাকীক ইতিয়ালৈ কেৱল খুটপুচ কৰি মাতি অনা হৈছে ভাগকৈ মাতি অনা হৈছে ভাগকৈ যাব দিছে কিন্তু জুবিন গাৰ্গৰ হত্যা আজিৰ পৰাতো মই হত্যা বুলিয়ে ক'ম যিহেতু ৰাজ্যৰ মুৰব্বীগৰাকী কৈ দিছে হত্যাকাণ্ড বুলি আমি আজিৰ পৰা চবেই হত্যাকাণ্ড বুলি তেওঁ কৈছে তেওঁ আজি একেবাৰে কনফিডেন্সত কৈছে যে এতিয়া আৰু মই আৰু এইটো দুৰ্ঘটনা বুলি নকওঁ আজিৰ পৰা আমি হত্যা বুলিয়ে ক'ম তে হত্যা বুলি ক'লে সেই জাহাজখনত থকা গোটেইকেইটা গ্ৰেপ্তাৰ হ'ব লাগিব ইয়টখনত থকা আৰু ইতিমধ্যে ছিংগাপুৰত মোৰো গোচৰ ৰুজু হৈছে মই মোৰ গোচৰৰ বিষয়টোৰ আপডেটটো আনিম বাৰু তে আনাৰ পিছত তেখেতসকল যেতিয়া এবাৰ আহিছে দুবাৰ আকৌ মাতিব লাগে কাৰণ অমৃত প্ৰভাই হওক বা শেখৰ গোস্বামী হওক বা সন্দীপনে হওক বা আৰু যি 4 গৰাকী গ্ৰেপ্তাৰ কৰিছে জাহাজত থকা তেখেতসকলক এবাৰত গ্ৰেপ্তাৰ কৰা নাই এইটো 4বাৰ 5বাৰকৈ মাতিছিলে 4বাৰ 5বাৰকৈ মতাৰ পিছত তেখেতসকলক গ্ৰেপ্তাৰ কৰিছে সেই দ্বিতীয়বাৰ ছিংগাপুৰখিনিক আজিলৈ কিয় মাতি পঠোৱা নাই মুখ্যমন্ত্ৰীৰ এইটো প্ৰশ্নৰ উত্তৰ অসমৰ ৰাইজক দিব লাগিব কিয় মাতি পঠোৱা নাই এতিয়াতো সহজ হৈ গৈছে কাৰণ ছিংগাপুৰ পুলিচেও তদন্ত কৰি আছে মই আহিম এই বিষয়ত অসমো তদন্ত কৰি আছে তেনেকুৱা মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিলে মুখ্যমন্ত্ৰী কি কয় সেইসকল ব্ৰাইট ফিউচাৰ ছিংগাপুৰত থকা প্ৰবাসী অসমীয়াসকল ব্ৰাইট ফিউচাৰ তেনেকুৱা অসমীয়া লণ্ডনত কওক আমেৰিকাত কওক কেনাডাত কওক অষ্ট্ৰেলিয়াত কওক হাজাৰ অসমীয়া আছে সেইসকল কি ব্ৰাইট ফিউচাৰ নহয় নেকি এইবিলাক ব্ৰাইট ফিউচাৰ সিহঁতৰ ভৱিষ্যত আছে এইবিলাক কথা সস্তীয়া কথা কৈ লাভ নাই আপুনি উত্তৰ দিয়ক এই ব্ৰাইট ফিউচাৰ গৰাকী জাহাজত আছিল নে নাছিল আজি এই গোচৰটোত মোৰো কষ্ট হৈছে মই পৰহি গৈছোঁ কালি দিনটো মই কাম কৰি কালি আকৌ গধূলি আহি আজি আকৌ মই ইয়াতে পাইছোঁ মোৰ কোনো ফূৰ্তি লগা নাই মোৰ ছিংগাপুৰ ভ্ৰমণ কৰিব মোৰ ফূৰ্তি লগা নাই মই এক ৰাতিও থকা নাই তাতে মই আহিম কালিৰ বিষয়টোলৈ সেইকাৰণে মুখ্যমন্ত্ৰী উত্তৰ দিব লাগিব অসমৰ ৰাইজক যে আপুনি গ্ৰেপ্তাৰ নকৰাৰহে 11 গৰাকীৰ আৰু ৰহস্যটো কি এদিন ক'বই লাগিব আপুনি আৰু হয়তো আপুনি যদি একেবাৰে নিকা মুখ্যমন্ত্ৰী আপুনি প্ৰথমতে সেই 11 গৰাকীক আনক আনি গ্ৰেপ্তাৰ কৰক এই যেনেকৈ সন্দীপন শেখৰ অমৃত প্ৰভা আৰু 4 গৰাকীক গ্ৰেপ্তাৰ কৰিছে এনেকৈ গ্ৰেপ্তাৰ কৰি জেলত থওক তেখেতসকল দোষী নিৰ্দোষী এইটো আদালতে প্ৰমাণ কৰিব মুখ্যমন্ত্ৰী আগতীয়াকৈ ক'ব নালাগেতো কেতিয়াবা হত্যাকাণ্ড ক'ব কেতিয়াবা জুবিন গাৰ্গৰ বিপক্ষে কথাটো ক'ব এইবিলাক কোৱাৰ পাছত ৰাইজ আৰু উত্তেজিত হৈ গৈছে সেইকাৰণে মই ক'ব বিচাৰিছোঁ যে চৰকাৰে যি কৰিছে যি নাই কৰা কৰি থাকক মোৰ ক'ব লগা তাত একো নাই মই বিষয়টোত মাত পাতি আছোঁ এই বিষয়টোত মোৰ ছিংগাপুৰত মোৰ গোচৰটো ৰুজু হৈছে আজি 3 দিন পূৰ্বে মই যেতিয়া খবৰ কৰিলোঁ মোক মাতি পঠালে মই গ'লোঁ যোৱাকালি মই আকৌ আমাৰ যিখন NPC মেৰিনা বে NPC তাতে নিশা মই প্ৰায়
7 বজালৈ তাত কথা পাতিলোঁ পাতাৰ পাছত তাতে মোক কেইটামান গুৰুত্বপূৰ্ণ কথা ক'লে যে বৰ্তমান মই দিয়া গোচৰটো আগতে এবাৰ চাব মোক মেইল দিছিল আৰু সেই মেইলটো মই আপোনালোকৰ ND24 দেখাইও দিছিলোঁ যে এইটো সেনসিটিভ মেটাৰ হায়াৰ অথৰিটিলৈ পঠোৱা বুলি দিলে এটা হায়াৰ অথৰিটি বুলি পঠোৱা বুলি যেতিয়া দিলে তাত মই চালোঁ কালি যাই মই গম পালোঁ এইটো দিলে যেনেকুৱা আমাৰ অসমত কি আছে আমাৰ এটা ৰিভাৰ এটা পুলিচ থাকে না নাথাকে পুলিচ নহয় বাৰু এটা ৰিভাৰ আমাৰ নদীত কিবা দুৰ্ঘটনা হ'লে এটা ডিপাৰ্টমেণ্ট এটা থাকে ঠিক তেনেকুৱা মোৰ গোচৰটো দিছে আপোনাৰ হেৰি আপনার পুলিশ কোর্স বুলি আপনি চাব তাত কালি মই লিখিছো ফেসবুকত মই কৈ দিছো আপনার পুলিশ কোস্ট গার্ড PCG কোস্ট গার্ড তা মানে এটা পুলিশ PCG এটা পুলিশ কোস্ট গার্ড তো কি হল কি হয় হেতু জানিব লাগিব তো এটো নতুন কথা বিষয় আহি পৰিছে মই খুদিলো কালি যে পুলিশ কোস্ট গার্ডক কিয় দিয়া হল গোচৰটো তিটা তেখেত সকলে কলে যে যেহেতু এক দুৰ্ঘটনাটো সাগৰত হৈছিল সাগৰৰ মাজত হৈছিল হোৱাৰ কাৰণে তাতে PCG তো সিঙ্গাপুর পুলিশের আন্ডারতে থাকে তেখেত সকলে খালি চাই দিয়ে যে এই সাগরত কেতিয়াবা কারণ টুরিস্ট তাত পর্যটক বহুত যাই থাকে পর্যটক হলে তাত কিবা দুর্ঘটনা হলে এই PCG-এ চাই সম্পূর্ণ PCG নিরীক্ষণ করে আর সেই PCG-টো কিন্তু সিঙ্গাপুর পুলিশের আন্ডারতে থাকে আর আপনারা চাব জুবিন গাৰ্গ মৃত্যু হওয়ার দিনা কিছুমান PCG-এ তেখেতক মানে খুব জাহাজখনৰ পাৰত আনি কিনে খুব হেঁচা দি আছিলে তেখেতৰ উশাহটো ঘূৰাই অনাৰ চেষ্টা কৰিছিল আপোনালোকে নিশ্চয় মন কৰিছে সেইটোৱে PCG এটা PCG রিপোর্টটো মই খুদিলে যে PCG রিপোর্টটো কিতিয়া কি হ'ব কৈছে PCG তদন্ত চলি আছে আৰু তদন্ত শেষ হোৱাৰ পাছত কৰোনাৰ কোৰ্টত তেখেতসকলে দাখিল কৰিব ৰিপোর্টটো সরকারের বিষয়টো কি হৈছে মই নাজানো সরকারের বিষয় মই খুদাও নাই সরকারে কাল লগত কেনেকা যোগাযোগ কৰিছে মই এইবিলাক জানিবও চেষ্টা কৰা নাই মই কেৱল মই দিয়া গোচৰৰ কথা জানিব বিচাৰিছিলো তেতিয়া মোক ক'লে যে PCG-এ বিষয়টো তদন্ত কৰি আছে আৰু PCG তদন্ত সম্পূৰ্ণ হোৱাৰ লগে লগে কৰোনা কোৰ্টত যাব য'ত এগৰাকী জাজ থাকিব আৰু সেই জাজগৰাকী সিদ্ধান্ত ল'ব যে তেখেতসকলক এই গোচৰটো চলাব লাগে না নালাগে তেখেতসকল দোষী হয় নে নহয় আৰু সেই জাজগৰাকীৰ এটা ক্ষমতাও আছে জাজগৰাকীয়ে তেখেতক এই আমাৰ 11 গৰাকী অসমৰ কেইগৰাকীৰ কথা মই কোৱা নাই গ্ৰেপ্তাৰৰ ৱাৰেণ্টটো জাৰি কৰিব পাৰে সেইখিনি সেই জাজগৰাকীৰ ক্ষমতা আছে এইটো মই আগতেও কৈছিল যে কৰোনাৰ কোৰ্টত এই গোচৰটো চলিব PCG তেতিয়া ৰিপৰ্টটো দাখিল কৰিব এই সম্পূৰ্ণ মই কথাখিনি পাতিলো পাতাৰ পিছত মই নিশ্চিত হলো যে যিয়ে নহওক এটা জুডিশিয়াল প্ৰক্ৰিয়া খুব সোনকালে সিঙ্গাপুৰত আৰম্ভ হ'ব এই 11 গৰাকীৰ বিৰুদ্ধে কাৰণ 11 গৰাকী অসমত নাথাকে তেখেতসকলে ইণ্ডিয়ান ভিসাত ইণ্ডিয়ান পাছপোৰ্টত তেখেতসকলে সিঙ্গাপুৰত আছে তেখেতসকলৰ ওপৰত তদন্ত চলি আছে এটা সিঙ্গাপুৰে কি কৰে কি নকৰে হেতুৰ ওপৰত সম্পূৰ্ণ আমাৰ অসমৰ সৰকাৰে হওক বা CID হওক বা SIT হওক পুৰা লক্ষ্য ৰাখিব লাগিব এতিয়া যোৱা পৰখি মই যেটো চালো টেক্সিকোলজি ৰিপৰ্টটো আহিছে এতিয়ালৈতো চাৰ্জশিটখন হয়তো আহা নাই এতিয়ালৈ বা চাৰ্জশিটত কি আহিব কি নাহিব মুখ্যমন্ত্ৰী ডাঙৰে আগতীয়াকৈ কৈ আছে এই কৈ থকা কথাৰ বা চাৰ্জশিটৰ মিল আছে না এইটো আমি সময়ত গম পাম এতিয়া মূল কথাটো হ'ল যে গোটেই প্ৰক্ৰিয়াটো কিন্তু সিঙ্গাপুৰত আৰম্ভ হৈছে আৰু সিঙ্গাপুৰৰ আপুনি যেহেতু তেওঁলোকক সাক্ষাৎ কৰিছে আপুনি যেহেতু তালৈ গৈছে আপুনি একেবাৰে প্ৰত্যক্ষ কমিউনিকেশ্যনত আছে মোৰ কেইটামান সন্দেহ আছে আসলতে সেই সন্দেহ কেইটা মই আপোনাৰ জৰিয়তে দূৰ কৰিবলৈ বিচাৰিম সিঙ্গাপুৰ আৰক্ষী সিঙ্গাপুৰ প্ৰশাসন সিঙ্গাপুৰ চৰকাৰৰ ওপৰত মোৰ কিছু সন্দেহ আছে কাৰণ ডে 1 পৰা সিঙ্গাপুৰে বাৰম্বাৰ এইটো কথা ইন্টাৰনেশ্যনেল মিডিয়াত আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত আৰু তেওঁলোকৰ যি লোকেল সংবাদ মাধ্যম আছে সকলোতে সিঙ্গাপুৰে এটা কথা প্ৰমাণ কৰিবলৈ বিচাৰি আছে যে জুবিন গাৰ্গৰ মৃত্যুটো আসলতে পানীত ডুবি হৈছে তাত কোনো ধৰণৰ এক্সিডেন্ট হোৱা নাই আৰু মোৰ সন্দেহ এই কথাটো তেওঁলোকে বাৰম্বাৰ এই কাৰণেই কৰিছে যাতে তেওঁলোকৰ টুৰিজমত কোনো প্ৰভাৱ নপৰে এতিয়া সেই সিঙ্গাপুৰে যেতিয়া প্ৰথমতে এখন পত্ৰ যেতিয়া দিছিলে তাতে তেওঁলোকে উল্লেখ কৰিছিল যে আমাৰ তদন্তত নো ফাউল প্লে অৰ্থাৎ কোনো ধৰণৰ বিসংগতি নাই বা কোনো ধৰণৰ সন্দেহ কৰিবলগীয়া ঘটনা নাই বুলি তেওঁলোকে নো ফাউল প্লে বুলি পত্ৰত উল্লেখ কৰিছিল সিদিনাখন মুখ্যমন্ত্ৰীৰ ভাষ্যত আমি গম পালো যে টক্সিকোলজি ৰিপৰ্টটো আহিছে আমি পঢ়ি চালো যে টক্সিকোলজি ৰিপৰ্ট কেতিয়া কৰা হয় টক্সিকোলজি তেতিয়া কৰা হয় যেতিয়া তাৰপিছত হত্যাকাণ্ড বুলি কৈছে তো মুখ্যমন্ত্ৰী ৰাইট তাৰপিছততো হত্যাকাণ্ড ৰাইট আৰু টক্সিকোলজি ৰিপৰ্টটোত মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁৰ মৃত্যুৰ 5 মিনিটৰ পাছত সেই টেষ্ট বা সেই নমুনা সংগ্ৰহ কৰা হৈছে এটা টক্সিকোলজি তেতিয়া কৰা হয় যেতিয়া এজন মানুহৰ ৰহস্যজনক সাৰ্কামস্টেন্সেছত মৃত্যু হয় তেওঁৰ যদি সিজাৰ থাকে বা তেওঁৰ যদি কিবা তেনেকুৱা অৱস্থাত তেওঁৰ যদি মৃত্যু হয় তেতিয়াহলে টক্সিকোলজি টেষ্টটো কৰা হয় যিটো বহুত বেছি আমাৰ অসমত হোৱা অটপচিতকে মানে যথেষ্টখিনি বেছি প্ৰমাণী বুলি ধৰা হয় এতিয়া সিঙ্গাপুৰৰ
আৰক্ষী প্ৰশাসন ছিংগাপুৰ চৰকাৰৰ নিজৰ ভাষ্যৰ মাজতে মিল নাই দুলুৱা আহমেদ ডাঙৰীয়া তেওঁলোকে এফালে কয় নো ফাউল প্লে আৰু এফালে তেওঁলোকে টক্সিকোলজি কৰে চাওক নাই নো ফাউল প্লেটো যিটো কৈ আছে এইটো কেতিয়াৰ কথা কৈ আছে কি কথা এই বিষয়লৈ নাযাওঁ মই এই আপোনাৰ যিকেইটা প্ৰশ্ন এই উত্তৰটো মোৰ যিটো গোচৰ আছে সেই গোচৰতে মই স্পষ্ট কৰি দিব পাৰিম হয় যে জুবিন গাৰ্গৰ যিদিনা মৃত্যু হৈছিলে 19 ছেপ্টেম্বৰত সেইদিনাখনে ছিংগাপুৰ পুলিচে ভাবিছে যে ছিংগাপুৰখন হৈ গ'ল পৰ্যটকৰ ওপৰত নিৰ্ভৰশীল তাত তেনেকুৱা লাখ লাখ পৰ্যটক বিভিন্ন দেশৰ পৰা আহে আৰু আহিলে কি হ'ল মই আকৌ কৈছোঁ যে সাগৰৰ এক্টিভিটিছটো ছিংগাপুৰত সকলোতকৈ বেছি আছে যাৰ বাবে এই যিটো পুলিচ গাৰ্ড বুলি যিটো বিভাগ সেইটো সক্ৰিয় হৈ থাকে জুবিন গাৰ্গৰ জুবিন গাৰ্গৰ যিদিনা মইতো মৃত্যুটো এতিয়া বাদেই দিলোঁ কালিৰ পৰা মই হত্যা বুলি আৰম্ভ কৰিম জুবিন গাৰ্গক যিখিনি সময়ত হত্যা কৰা হৈছিলে সেইখিনি সময়ত ছিংগাপুৰ পুলিচে গম পোৱা নাছিলে যে জুবিন গাৰ্গ কোন আছিলে তেখেতসকলে সাধাৰণভাৱে পষ্টমৰ্টম কৰিছে ৰিপৰ্ট দিছে আৰু যি 11 গৰাকী বা অসমৰ পৰা যিসকল গৈছিল সকলোকে জেৰা কৰিছে 12-14 ঘণ্টা ৰাখি তেখেতসকলক পিছত ঘৰলৈ যাব দিছে আৰু পষ্টমৰ্টম ৰিপৰ্টটোত আহিছিল যে তেখেতৰ মৃত্যুটো স্বাভাৱিক বুলি অস্বাভাৱিক নহয় বুলি ক'লে এইটো হ'ল তাৰপিছত বিভিন্ন ধৰণৰ খেলিমেলি অসমত আৰম্ভ হ'ল হেৰিৰ CID দল ৰাওনা হ'ল বুলি দুদিন পিছতে নিউজ ওলাল সেই নিউজটো আজিলৈ যে মিছা চৰকাৰে কোনো ষ্টেটমেণ্ট নিদিলে আমিও ভাবিলোঁ হয় পুলিচ গৈছে বিষয়টো খুব সক্ৰিয়ভাৱে লৈছে কিন্তু যেতিয়া দেখিলোঁ যে খেলা ধেমালিটো বেছি হৈছে মই যেতিয়া গ'লোঁ যোৱা 14 তাৰিখে মই 15 তাৰিখে যেতিয়া মই গোচৰটো দিলোঁ এই গোটেইবোৰ কথা তাত উল্লেখ পাইছিলে যে জুবিন গাৰ্গ কোন আছিলে আৰু বিষয়টো যেতিয়া গোটেই সমগ্ৰ বিশ্বত চৰ্চিত হৈ গ'ল ময়ো ক'লোঁ যে তেখেতৰ ডেড বডিটোৰ ৰিচিভিঙৰ ক্ষেত্ৰত 4 নং স্থান দখল কৰিছে বিশ্বৰ ভিতৰত গুগলে স্বীকৃতি দিছে হামিং কিং অফ দ্য ৱৰ্ল্ড আৰু তেওঁৰ মৃত্যুৰ খবৰ পাই 4-5 গৰাকী আত্মহত্যা কৰিছে তেওঁ পাব্লিক ফিগাৰ হয় এই গোটেইবিলাক আৰ্গুমেণ্ট কৰাৰ পিছত তেখেতসকলে বস্তুটো মই যিহেতু পৰিয়ালৰ লোক নাছিলোঁ বহুত ধৰণৰ কথা বতৰা পতাৰ পিছত এইবিলাক বিষয়ে মই আগে পিছে আপোনাৰ ওচৰত কৈছোঁ মোৰ গোচৰটো পঞ্জীয়ন কৰিলে আৰু মোৰ গোচৰ পঞ্জীয়ন কৰি তদন্ত যেতিয়া আৰম্ভ হ'ল তাৰে এসপ্তাহ পিছত কিন্তু CID গৈছে তালৈ তাৰ আগে কিন্তু যোৱা নাছিলে এই মই দিয়া গোচৰ আৰু এইফালে অসম চৰকাৰে মই গোচৰ দিয়াৰ 7 দিন পিছত যায় যেতিয়া ওলাল তেখেতসকলৰ কাৰ লগত কি যোগাযোগ হৈছে সেইবিলাক বিষয়ত মই জানিবও চেষ্টা কৰা নাই তেতিয়াৰ পৰা ছিংগাপুৰ পুলিচে অকণমান বিষয়টো গুৰুত্ব সহকাৰে ল'লে সেইকাৰণে 3 মাহ সময় বিচাৰিছে আপুনি চাবচোন ফাইলটো ক্লোজ কৰি দিয়া নাই যুদ্ধখন আৰম্ভহে হৈছে এতিয়া মই যে আহা যোৱা কৰি আছোঁ খবৰ ৰাখি আছোঁ কি কাৰণে যুদ্ধখন আৰম্ভ হৈছে ইয়াতে এতিয়া আৰু মুখ্যমন্ত্ৰী হওক বা অসম চৰকাৰে হওক বা CID বিভাগে হওক ছিংগাপুৰৰ ৰিপৰ্ট নোপোৱাকৈ কেতিয়াও একো কথা ক'ব নোৱাৰে কাৰণ ঘটনাটো হৈছিল ছিংগাপুৰত গতিকে এইবিলাক ক্ষেত্ৰত মানে আপোনাৰ যিখিনি নিৰীক্ষণ আপুনি যুদ্ধখন দি আছে আৰু এগৰাকী লোক আছে তেখেতেও আমাক যথেষ্টখিনি তথ্য দি আছে এতিয়া আপুনি এই যুদ্ধখন দি আছে মুখ্যমন্ত্ৰীয়ে আজি SITৰ তদন্তৰ ভিত্তিত তেওঁ কৈছে যে এইটো আৰু মই এতিয়া আৰু দুৰ্ঘটনা বুলি নকওঁ এইটো হত্যাকাণ্ড বুলিয়ে ক'ম তেতিয়া আমি ভাবি লৈছোঁ মুখ্যমন্ত্ৰীয়ে কিবা তথ্য পাইছে আপুনি ক্লুটো কেনেকুৱা পাইছে আপুনি নিজাববীয়াকৈ যিখিনি আপুনি দেখিলে আপুনি কেনেকুৱা পাইছে ক্লুটো এইটো এটা হত্যাকাণ্ড সেইখিনিত আপুনি নিশ্চিত মই এই মুখ্যমন্ত্ৰীৰ হত্যাকাণ্ডৰ কথাটো কালি আজি যিটো ক'লে এইটোতো আজি আপোনালোকৰ মই প্লেট এখন পালোঁ কিন্তু মই যেতিয়া 15 তাৰিখে কৈছিলোঁ তাৰ আগেও মই কৈছিলোঁ ছিংগাপুৰ পুলিচক যে অসমৰ মুৰব্বীগৰাকীয়ে কৈছে এইটো হত্যাকাণ্ড বুলি এতিয়া আপোনালোকৰ তদন্ত কৰাত অসুবিধা ক'ত আছে তেতিয়া পৰিয়ালৰ লোকৰ এফআইআৰৰ কথা সুধিছিল মইতো ধুনীয়াকৈ বুজাই দিছোঁ যে এই মুহূৰ্তত যিহেতু হত্যাকাণ্ড বুলি কৈছে আমাৰ স্বয়ং মুখ্যমন্ত্ৰী মই জনাইছিলোঁ আহ্বান আচ্ছা তাৰপিছত এতিয়া কথাটো হৈ গ'ল যে ছিংগাপুৰ পুলিচে কেছটো বহুত গুৰুত্ব সহকাৰে লৈছে আৰু আপোনাক মই ক'লোঁ যে পুলিচৰ CIDয়ে হওক বা SITয়ে হওক বা অসম চৰকাৰে হওক বা ছিংগাপুৰ পুলিচে হওক তেখেতসকলৰ কামটো কৰিলে হ'ব গ্ৰেপ্তাৰ কৰা জেল হাজতলৈ প্ৰেৰণ কৰা বা গ্ৰেপ্তাৰ নকৰি কাৰোবাক সুৰক্ষা দিয়া সেইখিনিলৈ হ'ব কিন্তু মেইন যুদ্ধখন চলিব আদালতৰ মজিয়াত আৰু আদালতৰ মজিয়াত যেতিয়া চলিব ছিংগাপুৰ মই আজি আপোনাক কৈ দিলোঁ মানক আপুনি নিশ্চিত থাকক যিদিনাখনৰ আমাৰ মই কালি যিটো আপডেট পালোঁ আমাৰ PCGৰ ৰিপৰ্ট যেতিয়া ছাবমিট হ'ব কৰোনাৰ্ছ কোৰ্টত সেইদিনাৰ পৰা গোচৰটো খুব তীব্ৰ গতিত চলিব আৰু সেই গোচৰৰ ওপৰত ভিত্তি কৰিহে অসমৰ চৰকাৰে হওক বা ৰায় দিব লাগিব কাৰণ আপুনি ধৰি লওক মই সুধিলোঁতো তেখেতসকলে যোৱা মাহত যেতিয়া লেটাৰখন দিছিল তেতিয়াই 3 মাহ বুলি কৈছিল অলৰেডি 1 মাহ গ'ল আপুনি ধৰক ডিচেম্বৰৰ ভিতৰত ৰিপৰ্ট ছাবমিট হৈ যাব মই কালি যিখিনি তাত খবৰ পাইছোঁ আৰু মোক আয়োগৰাকীৰ নামো লিখি দিছে মই আয়োগৰাকীৰ নামটো কৈ দি আছোঁ আপোনাক মানুহ যাতে দুধুৰ মনত নাথাকে
আয়োগৰাকীৰ নাম আছিলে লিম বুলি অগষ্ট লিম তেখেতে মোৰ গোচৰটো চাই আছে আগষ্ট লিমে মোৰ গোচৰটো চাই আছে মোক ধুনীয়াকৈ তেখেতসকলে লিখি দিলে যে কিবা যোগাযোগ থাকিলে আপোনাৰ আয় হৈ গ'ল এইগৰাকী মই কৈছোঁ মোৰ আয়ৰ লগত বাৰু মই যোগাযোগ কৰিম কিন্তু কথাটো হ'ল যে কি ষ্টেজত চলি আছে বুলি ক'লে তেখেতসকলে কম্পিউটাৰত মাৰি লগালগ কৈ দিয়ে যে আপুনি বহক লগালগ আয়োগ ফোন কৰিলে যে এনেকুৱা ষ্টেটাছ মই কালি ষ্টেটাছ বিচাৰিছোঁ যে মোৰ গোচৰৰ ষ্টেটাছ কি অসম চৰকাৰৰ গোচৰৰ ষ্টেটাছ অসম চৰকাৰে বিচাৰক কাৰ লগত লগ পাইছে কাক লগ কৰিছে সেইবিলাক মোৰ জানাৰ ইচ্ছা নাই কাৰণ ইয়াতে যিবিলাক মানে মন্তব্যবোৰ চাই আছোঁ গোটেই অসমৰ ৰাইজ উত্তেজিত হৈ আছে মোৰ ষ্টেটাছ বিচাৰোঁতে তেতিয়াই মোক ক'লে যে পিচিজি এপইণ্ট কৰা হৈছে পিচিজি ৰিপৰ্ট কৰোনাৰ্ছ কোৰ্টত যাব আৰু কৰোনাৰ্ছ কোৰ্টৰ এভৰি আপডেট ফেমিলি মেম্বাৰক জনাই থাকিব বুলি কৈছে যদিও ফেমিলি মেম্বাৰৰ গোচৰ নাই জনাই থাকিব বুলি ক'লে আৰু সেই পিচিজি ৰিপৰ্টৰ পাছত যেতিয়া কৰোনাৰ্ছ কোৰ্টত চলিব তাত মোৰো অধিবক্তা থাকিব কালি স্পষ্ট হৈ গৈছে গোটেইবোৰ কথা গতিকে আমি চাওক আমি অসমত থাকি ছিংগাপুৰ পুলিচক সন্দেহ কৰিলে লাভ নহ'ব প্ৰথমে আপুনি অসম চৰকাৰৰ মুৰব্বীগৰাকীক সোধক যে এই ধৰণৰ সদায় খেলি মেলি কথা কৈ ৰাইজক কিয় বিভ্ৰান্তি কৰিছে সদায় বিভ্ৰান্তি কৰি আছে যাৰ বাবে আমাৰো কষ্ট বাঢ়িছে ৰাইজৰ মনত আজিলৈ শুব পৰা নাই কোনো মই ছিংগাপুৰত গ'লে মোৰ তাত বিভিন্ন ধৰণৰ ফোন যায় কি হ'ব দাদা কি হ'ব আমি ন্যায় পামনে আজি ৪৫ দিন গ'ল ৪৫ দিনৰ মূৰত মুখ্যমন্ত্ৰী কৈছে নাই হত্যাকাণ্ড হৈছে বুলি এতিয়া ভাল কথা হত্যাকাণ্ড হৈছে ছিংগাপুৰৰ কেইটাক চুচুৰাই লৈ নাই ইয়াতে ধৰি যদি তাত ছিংগাপুৰৰ কেইটাক আনিবৰ কাৰণে কিবা মোৰ এফেয়াৰৰ সহযোগ লাগে ময়ো কৰিম কাৰণ তেখেতসকলেতো তাতো পলাব নোৱাৰি এতিয়া কাৰণ তেখেতসকলৰ ওপৰত গোচৰ আছে তদন্ত চলি আছে তে ১১ গৰাকীক বাদ দি ৪ গৰাকীক দোষী কৰি তেখেতে কি বুজাব লৈছে মই কিন্তু বুজি পোৱা নাই কথাটো যাৰ বাবে মই সক্ৰিয়ভাৱে লাগি আছোঁ আৰু আজিও কৈছোঁ মুখ্যমন্ত্ৰী গৰাকী অকণমান বিষয়টো অসমৰ ৰাইজৰ আৱেগৰ প্ৰতি অলপ সন্মান জনাওক ৰাইজৰ প্ৰশ্ন আছে যে জুবিন গাৰ্গৰ হত্যা হৈছিল মাছ সাগৰৰ ইয়টখনত আৰু ইয়টখনত ১৫ গৰাকী আছিলে ৪ গৰাকী গ্ৰেপ্তাৰ হৈছে ১১ গৰাকী গ্ৰেপ্তাৰ হোৱা নাই আপুনি কয় নহয় মুখ্যমন্ত্ৰীগৰাকী যে মোৰ নিচিনা পাৱাৰফুল মানুহ ভাৰতত নাই পৃথিৱীত নাই আপুনি আপোনাৰ শক্তি দেখাওক ১১ গৰাকীক চুচুৰাই টানি লৈ আনক তাত যদি আমাৰো কিবা সহায় কৰিব লাগে আমি কৰিম অসমৰ ৰাইজে কৰিব আৰু সেই সহায় কৰিবলৈ সকলো সাজু হৈ আছে ব্ৰাইট ফিউচাৰ তেখেতসকলৰ ভৱিষ্যত আছে শুনক এইবিলাক ব্ৰাইট ফিউচাৰ ভৱিষ্যত আছে এইবিলাক আল্টু ফাল্টু কথা কৈ মানুহক ডাইভাৰ্ট কৰিব নাপায় মই আহমেদ ডাঙৰীয়া মই আপোনাৰ ওচৰলৈ আকৌ আহি আছো আল্টু ফাল্টু খঙত ওলাইছে বাৰু ঠিক আছে মই আহি আছো মই আপোনাৰ ওচৰলৈ আকৌ আহি আছো এই মুহূৰ্তত মই সংযুক্ত হৈ আছো আন এগৰাকী এনে ব্যক্তি যিগৰাকী ব্যক্তিয়ে এই গোটেই নহয় যিগৰাকী ব্যক্তিয়ে নিজাববীয়াকৈ এই গোটেই ঘটনাটোৰ বাবে তেওঁ নিজাববীয়াকৈ ছিংগাপুৰ আৰক্ষীৰ সৈতে সংযুক্ত হৈছে তেওঁ ছিংগাপুৰৰ পৰা খবৰ লৈছে আৰু ছিংগাপুৰ গোটেই ঘটনা প্ৰবাহবিলাক আচলতে তাত কেনেকৈ ডিছকাশ্যন হৈছে তেওঁলোকে কি ষ্টেটাছত আছে এইখিনি কথা তেওঁ জানিবলৈ চেষ্টা কৰি আছে আমি ফোনযোগে সংযুক্ত হৈ আছোঁ এইগৰাকী ব্যক্তিৰ সৈতে মই আপোনাক স্বাগতম জনাইছোঁ এতিয়া দুলু আহমেদ ডাঙৰীয়াই নিজাববীয়া প্ৰচেষ্টাৰে যিমানখিনি আগবঢ়াইছে সেইখিনি যথেষ্ট সহায়ক হ'ব বুলি চৌধুৰী ডাঙৰীয়া আমি আহ্বান জনাইছোঁ আমি আশা কৰিব পাৰোঁ আপুনিও ফোন যোগে হওক মেইল যোগে হওক বা আপুনি যোগাযোগ স্থাপন কৰি এই গোটেই ঘটনাটো এই তদন্ত আগবঢ়াই লৈ যাবলৈ বা আপুনি নিজাববীয়াকৈ চেষ্টা কৰিবলৈ এটা প্ৰচেষ্টা অব্যাহত ৰাখিছে আপোনাৰ দৃষ্টিত কি হৈ আছে বৰ্তমান চৌধুৰী ডাঙৰীয়া হয় হয় নমস্কাৰ মোৰ কথাটো হৈছে মই আপোনাৰ 7 অক্টোবৰ 7 অক্টোবৰ তাৰিখে মই আপোনাৰ প্ৰথমতে ভাৰতৰ মহামহিম ৰাষ্ট্ৰপতিলৈ মই পত্ৰ এখন প্ৰেৰণ কৰিছিলোঁ হয় তাৰ পাছত মই 8 অক্টোবৰত আপোনাৰ অনাৰেবল প্ৰেচিডেণ্ট অফ ৰিপাব্লিক অফ ছিংগাপুৰ ছিংগাপুৰৰ ৰাষ্ট্ৰপতিলৈ মই পত্ৰ প্ৰেৰণ কৰিলোঁ হয় মই একেটা সময়তে সেই 8 তাৰিখেই আপোনাৰ তেওঁলোকৰ মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ এণ্ড মিনিষ্ট্ৰী অফ ফৰেইন এফেয়াৰ্ছ বৈদেশিক পৰিক্ৰমা আৰু গৃহ মন্ত্ৰালয়লৈও মই 8 তাৰিখে পত্ৰ প্ৰেৰণ কৰিলোঁ হয় তাৰ পাছত মই তেওঁলোকৰ লগত মই যোগাযোগ কৰি থাকোঁতেই একেটা সময়তেই আপোনাৰ সেইদিনাখন 8 তাৰিখে মই পত্ৰকেইখন প্ৰেৰণ কৰাৰ পাছত 9 অক্টোবৰ ৰাতিপুৱা ইণ্ডিয়ান টাইম 8:12 তেওঁলোক আমাতকৈ 2.5 ঘণ্টা আগত গতিকে 10 বাজি গৈছে তেওঁলোকৰ অফিচিয়েল টাইমত মই এটা মেইল পাইছোঁ 9 তাৰিখে প্ৰেচিডেণ্টছ অফিচ ৰিপাব্লিক অফ ছিংগাপুৰ হয় তেওঁলোকৰ ৰাষ্ট্ৰপতিৰ মানে আপোনাৰ অফিচৰ পৰা মই ৰিপ্লাই পাইছোঁ সেই ৰিপ্লাইটোত তেওঁলোকে এটা মানে তাত
অসমবাসীক জনাইছে মানে মোক জনাইছে মেইলৰ ৰিপ্লাই যে তেখেতলোকে কথাটো চিৰিয়াছলি লৈছে তেওঁলোকে আগৰ পৰাই কথাখিনি চিৰিয়াছলি লৈছে কিন্তু একেটা সময়তে কথাখিনিত এইটো কথাও মেনশ্যন আছে যে ইনিচিয়েলি তেওঁলোকে আৰম্ভণি সময়ত তেওঁলোকে যিখিনি অনুসন্ধান চলাইছিলে SPF ছিংগাপুৰ পুলিচ ফৰ্চে যিখিনি কাম তেওঁলোকৰ পিনৰ পৰা কৰিছিলে ৰাইট সেইখিনি তেওঁলোকৰ ইনিচিয়েলি তেওঁলোকে কৰা এটা অনুসন্ধান ইনকুৱাৰীটো তেওঁলোকে ইনিচিয়েলি যিখিনি কিছু সময় আগতে সন্মানীয় দুলু আহমেদ ডাঙৰীয়াই কথোপকথনত আপোনাৰ লগত আলোচনা কৰিলে অসমবাসীয়ে কথাখিনি শুনিলে হয় তেখেতে সেই ঠিক কথাখিনিয়ে কৈছে বা আপুনিও সঠিক মন্তব্য এটা দিছে ইনিচিয়েলি তেওঁলোকে এইটো কথা গম পোৱা নাছিলে যে জুবিন গাৰ্গ কোন হয় বা জুবিন গাৰ্গৰ এই তেওঁলোকৰ কাৰণে এটা সাধাৰণ এটা এনকুৱাৰী আছে সাধাৰণভাৱে তেওঁলোক আগবাঢ়িছে ইমান ভিতৰত তেওঁলোক সোমোৱা নাই বা ইয়াত কিবা ষড়যন্ত্ৰ থাকিব পাৰে বা জুবিন গাৰ্গৰ মৃত্যুক লৈ পেলাই আনে কিবা কিছুমান মানে ধৰি লওক কিবা এটা চিন্তা কৰি পেলাই বেলেগভাৱে কথাটো নিব পাৰে সেনেকুৱা ধৰণৰ চিন্তাত SPFৰ মগজুত নাছিলে বা এতিয়া আপোনাৰ PCGৰ যিটো কাম কৰিছে বা PCGৰ যিজন অফিচাৰৰ লগত আহমেদ ডাঙৰীয়াই কথা পাতি পেলাই আপোনাৰ কথাখিনি গম পালে তেখেত অৱগত হ'ল এইটো আপোনাৰ তেওঁলোকৰ মানে PCGৰ ৰিপৰ্টটো PCGৰ কামটো ইনিচিয়েলি PCGয়ে কৰিছিল যেতিয়া আমি যেতিয়া SITৰ পৰা CIDৰ পৰা বা অসম চৰকাৰৰ পৰা যিখিনি কথা আমি জানিব পাৰিছিলো বা আমি আপোনাৰ SPFে তেওঁলোকৰ নিজৰ ৱেবছাইটত যিটো নটিফিকেশ্যন তেওঁলোকে জাৰি কৰিছিল যিটো যাৰ ওপৰত আপোনালোকে নিউজ অলৰেডি আমাক দিছে বা জনাইছে তাতো সেই কথাখিনি যিখিনি তেওঁলোকে কৰিছিল ইনিচিয়েলি তেওঁলোকে সেইখিনি কথা গম পোৱা নাছিলে কিন্তু পাছত যেতিয়া মই চিন্তা কৰিলো যে ঠিকে আছে আপোনালোকে আপোনালোকৰ দায়িত্বখিনি পালন কৰিছে সকলোৱে সকলোৰে দায়িত্ব পালন কৰিছে ভাৰতীয় নাগৰিক হিচাপে মোৰ অধিকাৰ আছে মই মোৰ ৰাষ্ট্ৰপতি অফিচত বা ছেক্ৰেটাৰিয়েটত মই কথাটো জনাব পাৰো ৰাষ্ট্ৰপতি ভৱনত মই কথাটো জনাব পাৰো একেটা সময়তে ভাৰতীয় হিচাপে মোৰ এইখিনিও অধিকাৰ আছে যে মই ছিংগাপুৰতো কণ্টেক্ট কৰিব পাৰো যেনেকে আহমেদ ডাঙৰীয়াই কৰিছে এতিয়া সেইখিনি সময়ত তেওঁলোকৰ পৰা যিখিনি মই ৰিপ্লাই পালো আজি পৰ্যন্ত মই আজিও মই এটা SPFৰ পৰা এটা মেইল পাইছো তাৰ কপিটো মই আপোনাক পঠিয়াইছো আজিও মই এটা SPFৰ পৰা মেইল পাইছো এইকেইদিনা মই কণ্টিনিউছলি পাই আছো SPF মানে ছিংগাপুৰ পুলিচ ফৰ্চ ছিংগাপুৰ পুলিচ ফৰ্চ মই এতিয়ালৈকে আপোনাৰ প্ৰেচিডেণ্টছ অফিচ ৰিপাব্লিক অফ ছিংগাপুৰ তেওঁলোকৰ পৰা মই ৰিপ্লাই পালো মই মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ ছিংগাপুৰৰ পৰা ৰিপ্লাই পাইছো মই SPFৰ পৰা এতিয়ালৈকে 3টাকে মেইলৰ ৰিপ্লাই পাইছো মই এটৰ্নি জেনেৰেলছ অফ চেম্বাৰ্ছ কাৰণ আমাৰ অসম চৰকাৰে সেই সময়ত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও আৰু CID বিষয়াসকলে কথাটো মন্তব্যটো ৰাইজৰ আগত দিছিলে যে এটৰ্নি জেনেৰেল এই টাৰ্মটো অসমবাসীয়ে বহুতবাৰ শুনিছে এটৰ্নি AGC এটৰ্নি জেনেৰেল চেম্বাৰ্ছ ৰিপাব্লিক অফ ছিংগাপুৰ তেওঁলোকক কণ্টেক্ট কৰিব লাগিব তেওঁলোকৰ কথাটো পাতিব লাগিব মই সেই সময়তে এটৰ্নি AGCলৈও মই পত্ৰ প্ৰেৰণ কৰিলো আৰু আপোনালোকে জানি পেলাই সুখী হ'ব যে ছিংগাপুৰে কিন্তু মোৰ কোনো এখন পত্ৰই কোনো এটা মেইলকেই তেওঁলোকে অগ্ৰাহ্য নাই কৰা মানে প্ৰতিটো কথাই তেওঁলোকে গুৰুত্ব সহকাৰে লৈছে আৰু 24 ঘণ্টা নহওঁতেই আটাইতকৈ মন কৰিবলগীয়া 24 ঘণ্টা নহওঁতেই মই প্ৰতিটো মেইলৰ প্ৰত্যেকখন পত্ৰৰে মই ৰিপ্লাই পাইছো হয় 24 ঘণ্টা নহওঁতে 8 তাৰিখে মই পঠিয়াইছো 8 অক্টোবৰ 2025 9 অক্টোবৰ 2025 ৰাতিপুৱা 8:12 মই ৰিপ্লাই পাইছো এইটো মোৰ প্ৰথম ৰিপ্লাই আছিলে এইটো প্ৰেচিডেণ্টছ অফিচৰ পৰা এতিয়া কথাটো হৈছে ৰিপ্লাইটো মই AGCৰ পৰাও পালো এটৰ্নি জেনেৰেল চেম্বাৰ্ছৰ পৰাও পালো SPFৰ পৰাও পালো আপোনাৰ প্ৰেচিডেণ্টছ অফিচৰ পৰাও পালো মই ছিংগাপুৰৰ কথা কৈ আছো এইখিনিতে মই এটা কথাই আপোনাৰ যিটো প্ৰশ্ন সেই উত্তৰটো মই এইকাৰণে দিয়াৰ আগতে মই কথাখিনি জনাই ললো কাৰণ অসমৰ ৰাইজে কথাখিনি জনাটো ভাল যে সন্মানীয় দুলু আহমেদ ডাঙৰীয়াৰ উপৰিও যিখিনি মানে হয়তো মই ব্যক্তিগতভাৱে ছিংগাপুৰলৈ নাই যোৱা তেখেতে সঁচাকৈ বহুত লেখত ল'বলগীয়া কাম এটা কৰিছে তেখেতে ব্যক্তিগতভাৱে গৈছে পৰিৱেশটো নিজে নিৰীক্ষণ কৰিছে নিজে পৰিৱেশটো দেখি সকলোৰে লগত কথা পাতিছে সেইটো মোৰ বাবে সম্ভৱ নাই হোৱা কিন্তু মই এইটো চিন্তা কৰিছিলো যে আৰম্ভণিতে 9 তাৰিখে মই এটা কথাত মই আচৰিত হৈছিলো আৰু মোৰ ভালো লাগিছিল যে মই 7 অক্টোবৰ 2025 তাৰিখে মই মোৰ দেশৰ ৰাষ্ট্ৰপতিলৈ এখন পত্ৰ প্ৰেৰণ কৰিলো সেইখনটো কৰিলোৱেই কিন্তু যেতিয়া 8 তাৰিখে যেতিয়া মই পত্ৰখন প্ৰেৰণ কৰিলো মই এখন বৈদেশিক ৰাষ্ট্ৰ মই বিদেশৰ এখন ৰাষ্ট্ৰলৈ মই মানে আপোনাৰ পত্ৰ এখন প্ৰেৰণ কৰি আছো মোৰ এটা ডাউট আছিলে neither I am the chief minister of the state nor I am a
a very important person of the society. I'm a normal human being. মই এজন সাধাৰণ অসমীয়া তো মোৰ এটা ডাউট আছিলে যে মই যদি এখন পত্ৰ প্ৰেৰণ কৰো সেইখনৰ উত্তৰ জানো মই পাম নেপাব পাৰো কাৰণ এইটো এটা মৃত্যুৰ লগত জড়িত এটা বিষয় গতিকে এইটো মানে এটা ইণ্টাৰনেশ্যনেল টপিক হৈ গৈছে গতিকে এই বিষয়টো মানে হয় গতিকে আপুনি যিখিনি কৰিছে আচলতে বহুতে আচলতে সাহস নকৰে চৌধুৰী ডাঙৰীয়া মই সেইকাৰণে মই আপোনাৰ নামটো আপোনাৰ অনুমতি সাপেক্ষে ল'বলৈ বিচাৰিছো যদি আপোনাৰ অনুমতি থাকে তেতিয়াহ'লে মই ক'ব পাৰোঁ কিন্তু যিয়ে নহওক হয় গতিকে এতিয়া কথাটো হৈছে এনেকুৱা যে দুলু আহমেদ ডাঙৰীয়াই নিজে গৈ গোটেই পৰিৱেশটো চাই আহিলে আৰু তেওঁ কৈছে এতিয়া তদন্ত প্ৰক্ৰিয়াটোৱে অলপ নহয় অলপ তাতে গতি পাইছে বা তেওঁলোকে এতিয়া গুৰুত্বটো বুজি পাইছে আচলতে হু ৱাজ জুবিন গাৰ্গ আৰু এই গোটেই ৰহস্যজনক মৃত্যু বা এতিয়া হত্যা বুলি যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই কনফিডেন্সত ক'বলৈ পাৰিছে গতিকে এই হত্যাকাণ্ডটোৰ কিমান ডাঙৰ এটা এফেক্ট হ'ব পাৰে গোটেই ৰাজ্যজুৰি সেইটো সকলোৱে গম পাইছে মই চৌধুৰী ডাঙৰীয়া এটা সৰুকৈ এটা কথা আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ এতিয়া শেহতীয়াকৈ তেওঁলোকে কি বাৰ্তা দিবলৈ বিচাৰিছে কাৰণ ইয়াৰ আগতে আমি যেতিয়া কথা পাতিছিলোঁ আপুনি কৈছে যে ছিংগাপুৰ মিডিয়াই হওক বা মানুহখিনিয়ে হওক এতিয়া ইণ্ডিয়াক টাৰ্গেট কৰি লৈছে ভাৰতবৰ্ষক টাৰ্গেট কৰি লৈছে যে তেওঁলোকৰ ভাৱমূৰ্তিক মেলাইন কৰিবলৈ এটা প্ৰচেষ্টা কৰি থকা হৈছে এই ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হৈছিল একেবাৰে চমুকৈ যদি জানিবলৈ পাৰোঁ এতিয়াৰ ৰেছপন্সখিনি কেনেকুৱা হয় মই এতিয়াৰ ৰেছপন্সটো দিয়াৰ আগতে আপুনি যিটো প্ৰশ্ন উত্থাপন কৰিলে মই সেই কথাটো আপোনাক কৈ লওঁ এইটো আছিলে আপোনাৰ অকণমান সময় এটা দিব এইটো আপোনাৰ মই 9 তাৰিখে যেতিয়া ৰিপ্লাইটো পালোঁ মানে প্ৰেচিডেণ্ট অফিচৰ পৰা তাৰ পাছত আপোনাৰ আমাৰ অসমত যিটো ডিজিটেল আমাৰ আন্দোলন আৰম্ভ হৈ গ'ল জাষ্টিছ ফৰ জুবিন গাৰ্গ yes before crossing 1 million 1 million হোৱাৰ আগমুহূৰ্তলৈকে এনেকুৱা ধৰণৰ আপোনাৰ ছিংগাপুৰৰ সাধাৰণ জনতাৰ পৰা কোনো ধৰণৰ ধৰি লওক নেতিবাচক মন্তব্য মই ছচিয়েল মিডিয়াত মই নাদেখা কিন্তু যেতিয়া আমাৰ 1 মিলিয়ন ক্ৰছ কৰিলে তো সেই যেতিয়া বস্তুটো এনেকুৱা হৈ গ'ল যে গোটেই পৃথিৱীত আলোচনা হোৱা আৰম্ভ কৰিলে সেইখিনি সময়ত মই দেখিলো এতিয়া মই নাজানো তেখেতলোকে কিবা খবৰ ভিতৰৰ পৰা পাইছে নে এনেকুৱা মোৰ এটা ডাউট থাকি গ'ল সেই সময়ত মোৰ এটা ডাউট এটা হৈছিলে যে কেনেবাকে তেখেতলোকে কিবা এটা এনেকুৱা ধৰণৰ ভিতৰৰ পৰা কিবা খবৰ পালে নেকি যে ভাৰতীয় কোনোবা এগৰাকী ব্যক্তিয়ে তেখেতলোকৰ চৰকাৰৰ লগত আৰক্ষী বিভাগৰ লগত এইটো সংক্ৰান্তত কিবা কথোপকথন কৰিছে কিবা এটা আৰম্ভ কৰিছে কাৰণ আপোনাৰ 8 অক্টোবৰৰ আগত চাগে কাৰণ 7 অক্টোবৰতো মই নিজৰ দেশৰ প্ৰধানমন্ত্ৰীক লিখিছো 8 অক্টোবৰ 2025 চনৰ আগত আমাৰ অসমৰ পৰা বা ভাৰতৰ পৰা কোনো এগৰাকী ব্যক্তিয়ে আপোনাৰ ছিংগাপুৰ গভৰ্ণমেণ্টৰ লগতে হওক বা আৰক্ষী বিভাগৰ লগতে হওক এইটো সংক্ৰান্তত কোনো ধৰণৰ কমিউনিকেশ্যন আৰম্ভ নাই কৰা এতিয়া মই মোৰ তেওঁলোকে কি কৰিলে তেওঁলোকে কিছুমান মানে মই লিখা কিছুমান কথাৰ ওপৰত তেওঁলোকে ৰিপ্লাই কৰা আৰম্ভ কৰিলে এতিয়া ৰিপ্লাইবোৰ এনেকুৱা ধৰণৰ হ'ল যে সেইটো নিগেটিভ ষ্টেটমেণ্ট কিছুমান দিব ধৰিলে আমাৰ আৰক্ষী বিভাগৰ ওপৰত কিছুমান প্ৰশ্ন কৰিলে তেওঁলোকে ক'লে যে আমাৰ দেশৰ আৰক্ষী বিভাগে SPF যেতিয়া এটা ৰিপৰ্ট অলৰেডি দিছে যে এইটো এটা নেচাৰেল ডেথ ইয়াত বৰ বিশেষ একো নাই সাধাৰণভাৱে মানুহ এগৰাকীৰ মৃত্যু হোৱা বুলি আমাৰ SPF এটা ৰিপৰ্ট দি দিছে আৰু সেইটো ইণ্টাৰনেশ্যনেলি এভেইলেবল মানে যিকোনো ব্যক্তিয়ে যিকোনো জেগাৰ পৰা সেইটো চাব পাৰে আৰু আপোনালোকৰ দেশৰ পুলিচ বিভাগে সেই ৰিপৰ্টটো অলৰেডি পাই গৈছে তাৰ পাছত আপোনালোকৰ অসমৰ মানুহ এই গোটেইখিনি যিখিনি কথা মই আপোনাক কৈ আছো এই গোটেইখিনি তথ্যগত প্ৰমাণ মোৰ হাতত মজুত আছে মই ডকুমেণ্টাৰী এভিডেন্সৰ বাহিৰত এটা কথাও নাই কোৱা মই গোটেইখিনি কথাৰ মোৰ তথ্যগত প্ৰমাণ মোৰ হাতত আছে কাৰণ তাৰ পাছত তেওঁলোকে সেই মেছেজ মানে ফেচবুকৰ যিবোৰ ষ্টেটমেণ্ট এইবোৰ ডিলিট কৰিছে কিন্তু মানে যিগৰাকী ব্যক্তিয়ে সেই ষ্টেটমেণ্টবোৰ দিছিলে সেই ষ্টেটমেণ্টবোৰ নেতিবাচক মানে আমাৰ ৰাজ্যৰ পুলিচ বিভাগৰ এগেইনষ্টত ষ্টেটমেণ্ট দিছিলে তেওঁলোকে ইণ্ডিয়ান পুলিচ ফৰ্চৰ ওপৰত প্ৰশ্ন কৰিছিলে তেওঁলোকে কৈছিলে যে আপোনালোকৰ দেশতকে আমাৰ দেশত আৰক্ষী বিভাগ বহুত উন্নত আৰু আমি কৰাপ্টেড নহয় মানে neither our police force nor the normal citizens of this country we are not corrupted people আৰু ইণ্ডিয়ান সকল মানে ভাৰতীয় লোক আৰু ভাৰতীয় আৰক্ষী মানে যিটো ব্যৱস্থা মানে আপোনাৰ তাৰ ওপৰতো তেওঁলোকে প্ৰশ্ন উত্থাপন কৰিছিলে Definitely, তেওঁলোকে লিখিত আকাৰত মানে it's not a verbal communication, it's a non-verbal communication. মানে সেইটোৱে চৌধুৰী ডাঙৰীয়া মই আপোনাক এই কথাটো সোধাৰ কাৰণটো এইটোৱে যে
মানে দুলু আহমেদ ডাঙৰীয়াই যিটো দাবী উত্থাপন কৰিছে কৰবাত নহয় কৰবাত ঠিকে আছে এতিয়া বাৰু হত্যাকাণ্ড বুলি মুখ্যমন্ত্ৰীয়ে কৈছে কিন্তু কৰবাত নহয় কৰবাত এটা ডাঙৰ কনস্পিৰেসি অসমত চলি আছে নেকি ইফালে ইন্টাৰনেশনালি এই গুটে ফোৰ্সটোৱে আৰু এটা কনস্পিৰেসি চলাই আছে নেকি এই দুইটা কনস্পিৰেসি মিলি পেলাই কেনেবাকৈ জুবিনদাৰ মৃত্যুটোক এটা যিটো আসলতে সত্য সেই সত্য উদ্ঘাটনৰ ক্ষেত্ৰত কৰবাত নহয় কৰবাত বাধা দিব নেকি এই কথাখিনি প্ৰমাণৰ বাবে মই দুইগৰাকীৰ হৈতে সংযোগ স্থাপন কৰিছিলো চৰিতা কৰি এটা বিৰতিৰ সময় এটা বিৰতি লৈছো যদি সম্ভৱ হয় পুনৰ আপোনাৰ হৈতে সংযুক্ত হ'ম দুলু আহমেদ ডাঙৰীয়া আহি আছো আপোনাৰ ওচৰলৈও কিন্তু এটা বিৰতি লৈছো পুনৰ উভতি আহিম কাৰণ ইয়াৰ পাছত আৰু বহুখিনি কথা জানিবলৈ বাকি আছে আৰু এটা নতুন তথ্য উদ্ঘাটন কৰিবলৈ আমি গৈ আছো এটা বিৰতিৰ পাছত হ্যাশট্যাগ আৰু আজি আমি কথা পাতি আছো মুখ্যমন্ত্ৰীৰ সেই মন্তব্যৰ ভিত্তিত যিটো মন্তব্যই লাখ লাখ কোটি কোটি অসমীয়াৰ যিটো ডাউট আছিলে যিটো সন্দেহ আছিলে সেইটো কৰবাত নহয় কৰবাত সত্য প্ৰমাণিত কৰিলে কাৰণ মই আকৌ কৈছো এই হিমন্ত বিশ্ব শৰ্মা বুলি নহয় এয়া এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে কোৱা কথাৰ আমিও ভাবো যে কৰবাত নহয় কৰবাত ইয়াৰ সত্যতা বা গুৰুত্ব আছে মই এই মুহূৰ্তত সংযুক্ত হৈ আছো আমাৰ নতুন দিল্লীৰ পৰা জ্যোতিৰ্ময় হাজৰিকাৰ হৈতে মই সংযুক্ত হৈছো আমাৰ জ্যেষ্ঠ সাংবাদিক বিমান ভূষণ মহন্তৰ হৈতে কিন্তু দুলু আহমেদ ডাঙৰীয়া মই এটা কথা আপোনাৰ পৰা জানিবলৈ বিচাৰিছো যে ইয়াৰ ঠিক আছে এতিয়া আপুনি গৈ যিখিনি তথ্য পালে অসম আৰক্ষী এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে যে অতি সোনকালে যিমান সোনকালে পাৰো সিমান সোনকালে আমি চাৰ্জশিটখন দাখিল কৰিবলৈ চেষ্টা কৰিম কিন্তু ইয়াৰ পাছৰ প্ৰচেছটো কি হ'ব পাৰে বা কেনেকৈ আগবাঢ়িব লাগিব আসলতে আপোনাৰ দৃষ্টিত কাৰণ আপুনিটো যেহেতু এই বিষয়টো ক্লোজলি চাইছে না আইনী প্ৰক্ৰিয়াটো আফটাৰ চাৰ্জশিট আইনী প্ৰক্ৰিয়াটো চলিবই এটা মূল কথা যে অসমখনত যিটো এটা হাহাকাৰ মানে পৰিৱেশৰ সৃষ্টি হৈছে মানুহ দুদুমুদৰত আছে ন্যায় পাবনে নাপায় আজি 4 মিলিয়ন ক্ৰছ কৰিছে এইবিলাক এটা বিভিন্ন ধৰণৰ খেলিমেলি হৈ থকা নাই জানো এই খেলিমেলিবিলাকৰ পৰা যদি আপুনি খাম কাটিব বিচাৰে তেতিয়ালে মুখ্যমন্ত্ৰীৰ প্ৰথম দায়িত্ব হ'ব যে কোন দোষী আদালতে আমি চাৰ্জশিট দিয়াৰ পিছত গোচৰটোত প্ৰমাণ কৰিব বা দোষী সাব্যস্ত কৰিব কিন্তু তেতিয়ালৈ আমি অন্তত জাহাজখনত থকা 16 গৰাকীক আনি গ্ৰেপ্তাৰ কৰি আনি জেললৈ থব লাগে সেই মানুহ কিজনৰ ওপৰত আপোনাৰ 100% ডাউট আছে য'ত থৈ মুঠতে থব লাগে 100% মানুহক এটা আপুনি কথা কওক যে জাহাজখনত মই বাৰম্বাৰ কৈছো এইটো মোৰ কথা নহয় অসমৰ ৰাইজৰ কথা আজিৰ তাৰিখত কিবা শ্যাম কানুৰ কথা ওলাই নেকি সন্দীপনৰ কথা ওলাই নেকি শেখৰৰ কথা ওলাই নেকি অমৃত প্ৰভাৰ কথা ওলাই নেকি নোলাই কাৰণ সেইটো আইনী প্ৰক্ৰিয়াত যাব কোনো নোলাই এতিয়া যে তাৰ পিছতো ইমান হাহাকাৰ কিয় লাগি আছে মুখ্যমন্ত্ৰী 11 গৰাকীক গ্ৰেপ্তাৰ কৰক না তেওঁতো সৰ্বশক্তিমান বুলি নিজকে প্ৰমাণ কৰি থাকে যে মোৰ নিচিনা শক্তি কাৰো নাই তেখেতৰ শক্তিটো ছিংগাপুৰত দেখাওক ভাৰত চৰকাৰৰ পৰা ছিংগাপুৰ গভৰ্ণমেণ্টৰ লগত যায় 11 গৰাকী এৰেষ্ট কৰক দোষী নিৰ্দোষী পিছত প্ৰমাণ হ'ব প্ৰথমে এৰেষ্ট কৰক তেতিয়া মই ভাবো যদি 11 গৰাকীক এৰেষ্ট কৰাই হয়তো মুখ্যমন্ত্ৰীক আকৌ অসমৰ ৰাইজে দ্বিতীয়বাৰ চৰকাৰ গঠন কৰাত সহায় কৰিব আৰু যদি নকৰে তেনেহলে নিশ্চয় জানিব যে এই ইয়াৰ উত্তৰ কিন্তু অসমবাসী ৰাইজে মুখ্যমন্ত্ৰী আৰু বিজেপি চৰকাৰখনক দিব যদি গ্ৰেপ্তাৰ নকৰে আৰু যদি গ্ৰেপ্তাৰ কৰে বা তেওঁ পাব দুলু আহমেদে নাপায় কিন্তু কিয় গ্ৰেপ্তাৰ কৰিব খোজা নাই মই আচৰিত পাইছো এই কথাটো নিশ্চয় গতিকে এইখিনি কথাও মানুহে নজৰত ৰাখিব স্বাভাৱিকতে মই এই মুহূৰ্তত সংযুক্ত হৈছো নতুন দিল্লীৰ পৰা জ্যোতিৰ্ময় হাজৰিকাৰ হৈতে হাজৰিকা মই এতিয়া কৈছো এই 4 গৰাকী গ্ৰেপ্তাৰ হোৱাৰ কথাটো আজিলৈ নোলাই ন এই 4 গৰাকী মই গৈ আছো দুলু আহমেদ ডাঙৰীয়া মই জ্যোতিৰ্ময় হাজৰিকা এই গোটেই ঘটনাটোৰ আপুনি মোক টেলিফোনত কৈছিলে যে এটা বিষয় এতিয়ালৈকে চৰ্চালৈ অহা নাই কোনখিনি কথা জ্যোতিৰ্ময় হাজৰিকা সংযোগ বিচ্ছিন্ন হৈছে এতিয়া এতিয়া শুনিছো কওক হেল্ল' হয় এতিয়া শুনিছো ধন্যবাদ মানৱ মই অথনি আপুনি ফোন কৰোঁতে মই তেতিয়া দিল্লী এয়াৰপৰ্টৰ পৰা আমি এফালে আহি আছিলো সেই সময়ত আপুনি ফোন কৰোঁতে মই এটা কথা কৈছিলো সেই আপুনি যিহেতু দুলু আহমেদৰ কথা কৈছিলে মই দুলু আহমেদক এই ক্ষেত্ৰত ধন্যবাদ জনাওঁতে যে তেওঁ ছিংগাপুৰলৈ গৈ তেওঁ যিখিনি কাম কৰিলে তেওঁ ধন্যবাদৰ পাত্ৰ আৰু লগতে চৌধুৰী ডাঙৰীয়াক যিগৰাকী আপুনি এতিয়া টেলিফোনিক তেওঁৰ সাক্ষাৎকাৰ দিলে মই শুনি আছিলো তেওঁকো ধন্যবাদ তেওঁ ইমেইল যোগে যথেষ্টখিনি কৰিলে আৰু এইটোৰ পৰা এয়া প্ৰমাণ হৈছে যে ছিংগাপুৰ চৰকাৰ বা ছিংগাপুৰৰ যি প্ৰশাসন পুলিচ প্ৰশাসন কিমান প্ৰম্পট আৰু আমি কিমান পিছ পৰি আছে সেয়া প্ৰমাণ হৈছে দ্বিতীয় কথা দুলু আহমেদৰ সৈতে মই এইটো কথাত একমত যে প্ৰত্যক্ষভাৱে সেই সময়ত সেই ইয়টত যিসকল মানুহ আছিলে সেইসকলক এতিয়ালৈকে যিহেতু এৰেষ্ট কৰা হোৱা নাই সেইটো আটাইতকৈ ডাঙৰ ভুল কাম হৈছে বুলি আমাৰ মনে হয় এতিয়া মই
মেইন কথাটোলৈ আহিছো আপুনি যিটো কথা আপুনি মোক সুধিছিলে বা কৈছিলে আমি যিটো কথা পাতিছিলো যে কিবা এটা সত্য হয়তো উদ্ঘাটন কৰিবলৈ বাকী আছে মই আপোনাক সোঁৱৰাই দিব বিচাৰিছো আপুনি যদি সেই টুকুৰা টুকুৰকে যিসমূহ ভিডিঅ' প্ৰচাৰ হৈছিলে সেই ভিডিঅ'সমূহলৈ আপুনি যদি ঘূৰি যায় তেন্তে চাব এটা পাৰ্টিকুলাৰ ভিডিঅ'ত কোনোবা এজনে ইয়তৰ পৰা চিঞৰিছে জুবিন যেতিয়া সাঁতুৰি আছে কোনোবা এজনে ইয়তৰ পৰা চিঞৰিছে যে এচিড দে ইত্যাদিকে এচিড দেকে যিসকলে চিঞৰিছে এই এচিড আমি সাধাৰণ অৰ্থত এচিড কাক বুজো আচলতে আমি সাধাৰণ অৰ্থত এচিড বুলি ক'লে আমি বুজো এই হাইড্ৰক্লৰিক এচিড বা সালফিউৰিক এচিড বা এচিড গতিকে কিন্তু এচিড আচলতে পপুলাৰ টাৰ্মত LSD বুলি এটা ড্ৰাগক কোৱা হয় এই LSDটো আমাৰ ইয়াত সাধাৰণতে পাৰ্টি ড্ৰাগ বুলি জনা যায় LSDটো হৈছে লিচাৰ্জিক এচিড ডাইথেলামাইড এইটো পাৰ্টি ড্ৰাগ বুলি সাধাৰণতে জনা যায় ঠিক আছে এতিয়া আমাৰ ভাৰততো আনকি বা আমি ইভেন গুৱাহাটীতো মই জনাত বিভিন্ন সময়ত পাৰ্টিবিলাকত সেই ড্ৰাগটো চলে জিভাৰ আগত অকণমান ৰাখি থয় আৰু LSDটো লোৱাৰ লগে লগে মানুহটোৰ সাধাৰণতে মেটাবলিক চিষ্টেমটো অলপ বেলেগ হৈ যায় আৰু লগে লগে তেওঁ এটা হেলুচিনেশ্যন ষ্টেটত যায় এই LSDটো মানে যাক পপুলাৰ টাৰ্মত এচিড বুলি কোৱা হয় আমি যেনেকৈ আপুনি ভাবক আপুনি ভাং কোৱা লৈছিলে ভাং যেতিয়া হেৰি কৰে তেতিয়া আপুনি শুনিব যে ই বাবা বুলি কয় পপুলাৰ টাৰ্মত বাবা বুলি কয় ভাং বুলি নকয় ডাইৰেক্টলি ঠিক তেনেকৈ LSDটোক এচিড বুলি কোৱা হয় এতিয়া আহোঁ ইটো কথালৈ ইয়ত বা আপোনাৰ ক্ৰুজ শ্বিপ এইবিলাকত সাধাৰণতে এই ধৰণৰ বিভিন্ন ধৰণৰ পাৰ্টিবিলাকত সেই LSDটো ইউজ কৰা হয় যিটো এইটো পাৰ্টি ড্ৰাগ বুলি কোৱা হয় কাৰণ অইনবিলাক পাৰ্টিত সাধাৰণতে 5-star হোটেল বা অইনবিলাক জেগাত সাধাৰণতে ছেফ বুলি ভবা হয় যদিও লেণ্ডৰ কিছুমান পানীত নেখাতে বাবে এই ক্ৰুজ বা ইয়ত এইবিলাকত সাধাৰণতে LSDবিলাকৰ পাৰ্টি হোৱা যায় এতিয়া কথাটো আহিছো সেই যে মানুহটোৱে চিঞৰিছিলে এচিড দে বা এচিড দি দে কেন্দ্ৰৰ কিবা এটা চিৰিয়াছলি মই একজেক্টলি মনত নাই কিন্তু এচিড শব্দটো ইউজ কৰিছে পাছতো ইয়াৰ জুবিনৰ মেনেজাৰ যিজন সিদ্ধাৰ্থ শৰ্মা তেওঁ কৈছিলে যে এচিড ৰিফ্লাক্স যেতিয়া মুখৰ পৰা ফেন ওলাইছিলে এচিড ৰিফ্লাক্স বুলি কৈছিলে সেই এচিড ৰিফ্লাক্সটো দুটা মিনিঙত গৈ আছে প্ৰথম অৱস্থাত আমি ধৰিব নোৱাৰিলো কি কথা কৈছে কিন্তু পিছৰ সময়ত আমি কৈছো যে গেছ ৰিফ্লাক্সৰ এচিডিটি যেতিয়া হয় আচলতে এইটো এচিড কেনেবাকে তাৰ এচিডিটি যেতিয়া হয় দিয়া হৈছিলে নেকি আৰু সি বিক্ৰিয়া কৰিছে নেকি হয় এচিডিটি যেতিয়া হয় সেইটো এচিড ৰিফ্লাক্স বুলি বুজাইছে নেকি আচলতে সিদ্ধাৰ্থ শৰ্মাই মেবি সেই এচিড ৰিফ্লাক্স বুলি কৈ পেলাই LSD ৰিয়েকশ্যনটোৰ কথা কৈছিলে নেকি সেয়াও বোধহয় সেয়াও হয়তো তদন্তৰ আওতাত আহিব লাগে আৰু সেই সময়ত ইয়তত যিসকল পাৰ্টি দুলু আহমেদে বাৰে বাৰে কৈ আছে তেওঁলোকক এৰেষ্ট কৰিব লাগে কিন্তু ইতিমধ্যে বহুত দেৰি কৰি দিলে যদিহে তেওঁলোকে সেই সময়ত LSD ড্ৰাগ বা লৈ আছিলে বা যিকোনো ধৰণৰ ড্ৰাগ লৈ আছিলে সাইকোট্ৰপিক যিকোনো এলিমেণ্ট লৈ আছিলে তেতিয়াহ'লে ইন দ্য মিন টাইম 10-15 দিন পাৰ হৈ যোৱাৰ পাছত বা এমাহ পাৰ হৈ যোৱাৰ পাছত তেওঁলোকৰ বডি সেই ভিছাৰা টেষ্ট কৰিলে সেই বস্তুটো নোলায় গতিকে সেই সময়তে ইমিডিয়েটলি যদি তেওঁলোকক টেষ্ট কৰা হ'লহেঁতেন হয়তো ড্ৰাগছৰ এই কথাখিনি আগলৈ আহিলেহেঁতেন যদি তেওঁলোকে লৈ আছিলে ইন কেছ আপুনি চাব শ্বাহৰুখ খানৰ পুত্ৰক যেতিয়া ধৰিছিলে তেতিয়া এনেকুৱা ধৰণৰ এটা পাৰ্টিতে ধৰা হৈছিলে আৰু সেই পাৰ্টিটো হৈছিলে আপোনাৰ ক্ৰুজ শ্বিপত হৈছিলে সাধাৰণতে মাটিত সেইখিনি পাৰ্টি কৰা নহয় তেনেকুৱা ধৰণৰ পাৰ্টিবিলাক ক্ৰুজ শ্বিপত কৰা হৈছিলে আৰু ইয়াতো সেই ইয়তৰ পাৰ্টিখনত সেই ধৰণে খুব সম্ভৱ ড্ৰাগছৰ পাৰ্টি কৰা হৈছিল নেকি এইটো এটা সন্দেহৰ থল আছে আৰু মষ্ট প্ৰবেবলি ড্ৰাগছ যদি LSDটো সেই সময়ত জুবিনে লৈছিলে কেনেবাকে কাৰণ আমি লাষ্টৰ চিনটোত আপুনি চাব লাষ্টৰ চিনটোত জুবিনে বোটখনত ধৰি সি আকৌ উঠি আহিছে আৰু বোটখনৰ ওপৰত উঠি হি ইজ পেণ্টিং টোটেলি পেণ্টিং মানে কি উশাহ ল'ব পৰা নাই ভালদৰে সেই মুহূৰ্তত আপোনাৰ যিকোনো মানুহৰ মানসিকতাৰে তেওঁ আচলতে দ্বিতীয়বাৰ জাপ দিব নোৱাৰে বা দ্বিতীয়বাৰ জাপ দিবলৈ মন নকৰে বা তেওঁ শক্তি নাথাকে কিন্তু তাৰ পিছত যদিহে কেনেবাকে LSD বা তেনেধৰণৰ সাইকোট্ৰপিক এলিমেণ্ট ইউজ কৰা হৈছিলে হি মে গো ইনটু হেলুচিনেশ্যন ষ্টেট আৰু হেলুচিনেশ্যন ষ্টেটত গৈ পেলাই যদিহে তেওঁ তললৈ নামি দিছে তেতিয়াহ'লে টোটেলি ইটছ এ প্লান মাৰ্ডাৰ তাৰমানে হাজৰিকা ডাঙৰীয়া যিটো কথা বাৰম্বাৰ উচ্চাৰিত হৈ আছে জুবিন দাক কেনেবাকৈ বিষ খুওৱা হৈছে নেকি ক'ৰবাত নহয় ক'ৰবাত এইটোৱে কিজানি বিষ যিটো জুবিন দাক দিয়াই পেলাই মৃত্যু মুখলৈ ঠেলি দিয়া হ'ল তেনেকুৱাওতো হ'ব পাৰে এক্সেক্টলি আৰু এই কথাটো তেওঁলোকৰ ভিডিঅ'সমূহতে এইটো স্পষ্ট হৈ পৰিছে যেতিয়া এচিড দিদে বুলি কৈছে কাৰণ ইয়তত কোনো এচিড হাইড্ৰক্লৰিক এচিড বা ছালফিউৰিক এচিড বা নাইট্ৰিক এচিড লৈ পেলাই ইয়তত নাযায় বা সেইবোৰ এচিড কাৰোবাক দিবলৈ নাযায় এচিড সাধাৰণতে পপুলাৰ টাইমত আপুনি চাব LSD বুলি যদি আপুনি চাব যিকোনো আপোনাৰ আজি বৰ্তমান যুৱ প্ৰজন্মৰ যিকোনো এজন মানে ল'ৰা সুধিলেই বা ছোৱালী সুধিলে কৈ দিব পাৰিব LSDটোক তেওঁলোকে এচিড বুলি কয় গতিকে ই জানিবলৈ একো ডাঙৰ কথা নহয় আচলতে কিন্তু কিয়
মানে জনসাধাৰণৰ চকুৰ পৰা বা SITৰ চকুৰ পৰা বা CIDৰ চকুৰ পৰা বা আমাৰ মনৰ পৰা এই কথাষাৰ মানে কিয় অহা নাই এতিয়ালৈকে সেইটোৱে আচৰিত হ'বলগীয়া কথা যে এচিড বুলি কিয় কৈছে মানে জুবিন দাক আচলতে সিদিনাখন কি খুওৱা হৈছিলে জুবিন দাক এনেকুৱা কি মিহলি কৰি দিয়া হৈছিল আৰু তাৰ পাছত মানুহজনক পানীলৈ এৰি দিয়া হৈছিলে এনেকুৱাই কিবা এটা ঘটিছিল নেকি যিটো কথা আমি বাৰম্বাৰ সন্দেহ কৰি আছো বা বাৰম্বাৰ আমি মানে ভাবিবলৈ মন নাযায় যদিও ভাবিবলৈ বাধ্য হৈছো আচলতে এইটো বৰ ডাঙৰ কথা মই এইখিনিতে আৰু এটা 40 ছেকেণ্ডৰ বিৰতি লৈছো উভতি আহিম আৰু কিছু কথা আছে নিশ্চয় বিমল